ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পৰিৱেশ অধ্যয়নৰ পানী প্ৰদূষণ সম্পৰ্কে তোমালোকক ক'ম। তোমালোকে জানা যে আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰোঁ। পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কওঁ আমি, আৰু সেই কথাটো আমি সকলোৱে জানো। পানী পৃথিৱীৰ পৃষ্ঠভূমিৰ 3/4 পানীৰে ভৰি আছে যদিও সকলো ঠাইৰে পানী খোৱাৰ বাবে উপযোগী নহয়। তোমালোকে জানা পৃথিৱীৰ বহুতো ঠাইত বিশুদ্ধ খোৱা পানী পাবলৈ টান। পানী ব্যৱহাৰৰ উপযোগিতা কমি যোৱা অৰ্থাৎ পানী প্ৰদূষিত হোৱা বহুতো কাৰণ আছে। পানীত বহুতো পদাৰ্থ সহজে দ্ৰৱীভূত হয়, তোমালোকে জানা এই কথাটো। ফলত বহুতো অলাগতিয়াল দেহৰ অনিষ্টকাৰী পদাৰ্থ বীজাণু পানীত সহজে মিহলি হৈ আমি খোৱা পানীটোকে প্ৰদূষিত কৰে। আমাৰ গাঁও অঞ্চলত চহৰ অঞ্চলতকৈ পানী কমকৈ প্ৰদূষিত হয়, কাৰণ গাঁও অঞ্চলত কল কাৰখানা আদিৰ সংখ্যা কম। কিন্তু আজিকালি তোমালোকে দেখিবলৈ পাইছা যে পানীৰ আমাৰ গাঁও অঞ্চলতো কীটনাশক দ্ৰব্য খেতিত ব্যৱহাৰ কৰাৰ কাৰণে পানীৰ ব্যৱহাৰৰ অনুপযোগী হৈ আহিছে। পানী প্ৰদূষণৰ প্ৰধান কাৰকসমূহ হ'ল কল কাৰখানা আদি নানা ধৰণৰ উদ্যোগবোৰ, চহৰ নগৰকে ধৰি মানুহৰ বসতি অঞ্চলবোৰ, আধুনিক কৃষি ব্যৱস্থা বা কৃষিকাৰ্য, অতিবৃষ্টি অল্পবৃষ্টি আদি, তৈলখাত, তৈল পৰিবহণ ব্যৱস্থা। কল কাৰখানাত যিবিলাক বৰ্জিত ধাতৱ লৱণ, গৰম পানীকে আদি কৰি বিভিন্ন উত্তপ্ত দ্ৰাৱক, ফিনল, অন্যান্য ৰাসায়নিক পদাৰ্থসমূহ নৈ জান জুৰি পানীত পেলাই দিয়া হয় বা মিহলি হৈ যায়। চহৰৰ মানুহৰ বসতি অঞ্চলবোৰত থকা জান জুৰিবোৰ আৱৰ্জনাৰে ভৰি পৰে। পায়খানা, পেচাব আদি জাবৰ জোথৰ পেলোৱা সামগ্ৰীয়ে চহৰৰ জান জুৰিসমূহ প্ৰদূষিত কৰে। তোমালোকে আৰু জানা যে আধুনিক কৃষি পদ্ধতিৰে কৰা কৃষিকাৰ্যত মই আগতেও কৈছোঁ যে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ অপতৃণক নাশক দ্ৰব্য ব্যৱহাৰ কৰি ৰাসায়নিক পদাৰ্থৰ কিছু অংশ অৱশিষ্ট হিচাপে পানীত ৰৈ যায়, আৰু পথাৰৰ পানী দূষিত হোৱাৰ উপৰি তেনে বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰে পানীৰ লগত মিহলি হৈ ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে। আৰু তোমালোকে জানা যে আমি টিউবৱেলৰ পানী, কুঁৱাৰ পানী ভূগৰ্ভৰ পৰাই পাওঁ। সেয়েহে আমি এই প্ৰদূষিত পানীৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ তাৰ কথা আজি আমাৰ ভাবিবৰ হ'ল। বানপানীৰ সময়ত নদীৰ বাঢ়নি পানীয়ে জাবৰ জাথৰ ময়লা আদি সকলো একাকাৰ কৰি আমাৰ সকলো পানী প্ৰদূষিত কৰে। সাগৰৰ তৈলক্ষেত্ৰত ভূগৰ্ভৰ পৰা তেল উৎঘাটন কৰা হয়, তেতিয়া সাগৰৰ পানী তৈল পদাৰ্থৰ দ্বাৰা প্ৰদূষিত হয়। তেলবাহী পানী জাহাজ দুৰ্ঘটনাত পতিত হ'লেও সাগৰৰ পানী প্ৰদূষিত হয়। এনেকৈ আমি আজি কেনেকৈনো পানী প্ৰদূষিত হয় সেই বিষয়ে তোমালোকক কোৱা হ'ল, আৰু পিছৰ পাঠত আমি এই প্ৰদূষণসমূহ কেনেকৈ আমি দূৰ কৰিব পাৰি সেই বিষয়ে তোমালোকৰ লগত আলোচনা হ'ম। আজিৰ পানী কেনেকৈ প্ৰদূষিত হয় সেই বিষয়ে ইমানতে সমাপ্ত কৰিলোঁ।